ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ডেষ্টিনেশ্যন মেট ব্লগ। মই আহিছোঁ এটা নতুন ঠাইলৈ। আপোনালোকে দেখা পাইছে এই ঠাইখন। আপুনি বেকগ্ৰাউণ্ডত কিবা ধৰিব পাইছে নে নাই গম পাইতো। ভিডিঅ'ত চাওক ক'ত আহিছোঁ মই। তো বেকত দেখি গম পাইছে নে নাই আপোনালোকে চাওকচোন। একচুৱেলি মই আহিছোঁ ক'ত, শংকৰকলা। এই শংকৰকলা এনেকুৱাকৈ নদীৰ ঝৰ্ণাটো আহি আছে। তো আকৌ ওপৰলৈকে যাম, যোৱা নাই। ভিডিঅ'টো ভাল লাগিল, লাইক কৰি ছাবস্ক্ৰাইব কৰি ভিডিঅ' চাই থাকক আকৌ, আৰু শেষলৈকে ভাল লাগিব। তো আমি আগবাঢ়ি গৈ অলপ আগবাঢ়িলোঁ। তো সেইটো জিৰণিত বহিব পৰা হৈছে বেঞ্চ ধুনীয়াকৈ বহুতটা আছে। এইটো ঝৰ্ণাটো বৈ আছে, পাহাৰটো পাৰ নদীকে বৈ আছে ঝৰ্ণাটো। এইটো আগলৈ যাবলৈ এইটো দেখাইছে, তাৰমানে সিমান আপোনাক ইয়াৰ পৰা দেখালোঁ। আকৌ বৈ যাই আছে এইবোৰ লাহে লাহে। ৰাস্তাবোৰ তাতেও ভাল কৰি আছে, মানুহবোৰ যাবলৈ আগতকৈ এতিয়া আকৌ ভাল হোৱা নতুনকৈ ভাল। এই যে আকৌ এইটো ঝৰ্ণাটো, সেইটো ওপৰলৈ বৈ আহি আছে। ৱাটাৰফল, শংকৰকলা ৱাটাৰফল। ইয়াতে দেখা পাইছে এনেকুৱাকৈ আহি আছে মাজে মাজে। সেইখিনিতে আকৌ ভিডিঅ' ভাল লাগে, লাইক কৰি ছাবস্ক্ৰাইব কৰি ধন্যবাদ।